মানে গুৰু গোবিন্দ শইকীয়া আমাৰ এই অনুষ্ঠানটোৰ লগত জন্মলগ্নৰ পৰা অৰ্থাৎ আমি 2013 চনত আজি 10 বছৰ হ'ল তেখেতৰো 66 কমপ্লিটেড 67 তেতিয়া সোমালে 67 বছৰ বয়সত সোমালে গতিকে সেই জন্মলগ্নৰ পৰা ইমান সুন্দৰভাৱে তেওঁ জড়িত হৈ আছে আৰু আমিও যে তেওঁক আমি জড়িত কৰি ৰাখিব পাৰিছোঁ তেওঁৰ যেনেকুৱা মানে আমি কি বুলি গৌৰৱ কৰিব পাৰোঁ যে একেজন গুৰুক ইমান বছৰ ৰাখিব পাৰিছোঁ আৰু গুৰু গোবিন্দ শইকীয়াক মই স্কুলীয়া জীৱনৰ পৰা হাইস্কুলীয়া জীৱনৰ পৰাই মই পাইছোঁ এই নামঘৰটোৰ লগত অসম আন্দোলনৰ পৰাই মই জড়িত গতিকে এই আন্দোলনটোৰ লগত জড়িততে বিভিন্ন অনুষ্ঠানত তেওঁ তেতিয়া আহিছিলে ৰখেশ্বৰ শইকীয়া বৰবায়নে লগত তেওঁ তেতিয়া নাচিবলৈ আহিছিলে বহুত অনুষ্ঠান কৰিছে গতিকে তেনে এজন গুৰুক আমি আমাৰ অনুষ্ঠানৰ যে শিক্ষাগুৰু হিচাপে ভাবিছোঁ সেইটো আমাৰ পৰম সৌভাগ্য আৰু তাকে মই এতিয়া এটা কথাই আচৰিত হওঁ যে গুৰু গোবিন্দ শইকীয়া মানে গোটেই সত্ৰীয়া নৃত্যৰ যিটো ব্যাকৰণ সেই ব্যাকৰণখিনিত যিটো জ্ঞান আছে বহুতৰে নাই তৎসত্ত্বেও গুৰু গোবিন্দ শইকীয়াই আজিলৈকে সংগীত নাটক একাডেমি বঁটা পোৱা নাই সেইটো খুব ডাঙৰ কথা মই মোৰ হৃদয়ত যে কিয় পোৱা নাই কি হৈছে যে ইমান সত্ৰীয়া নৃত্যৰ শিল্পীয়ে পাইছে গুৰু গোবিন্দ শইকীয়াই কিয় নাপায় সেইটোৱে মোৰ এইকাৰণে আজি এই নামঘৰৰ ওচৰত ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ যাতে এই বছৰ তেওঁ সংগীত নাটক একাডেমিৰে সংগীত নাটক একাডেমি পালে যে তেওঁ বিখ্যাত হৈ যাব কিন্তু তেওঁ প্ৰেৰণা পাব তেওঁ যেতিয়া দেখিছে তেওঁতকৈ জুনিয়ৰবিলাকে পাইছে তেওঁ নাপায় মানসিকভাৱে তেওঁ এটা দুখ পাই আছে গতিকে আজি তেওঁৰ এই জন্মদিনৰ শুভক্ষণত মই ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ চবৰে সুমতি হওক যাতে তেখেতে সংগীত নাটক একাডেমি বঁটাটো লাভ কৰিব পাৰে সংস্কৃতিৰ অসমৰ জগতখন ধন্য হ'ব সেইটোৱে কথা গতিকে আৰু তেওঁ প্ৰেৰণা পাব নহয় জানো আমি জীয়াই থাকোঁতেহে মানুহক প্ৰেৰণা দিব লাগিব উৎসাহ দিব লাগিব গতিকে তেওঁৰ এতিয়া ইমান সুন্দৰকৈ এই সত্ৰীয়া নৃত্যক ইমান আগবঢ়াই নিছে আজি কেইবাজনো বক্তাই তেওঁৰ যিটো ত্যাগ সত্ৰীয়া নৃত্যক বিখ্যাত কৰাৰ ক্ষেত্ৰত তেওঁ যিখিনি কষ্ট কৰিছে সকলোৱে বিশিষ্ট ব্যক্তিগত শলাগিছে আপুনি শুনিছে কোনখিনি অতিথি আহিছিলে এবাৰ কৈ দিয়ক আমাৰ সংগীত নাটক একাডেমি ৰামকৃষ্ণ তালুকদাৰ আহিছিলে আমাৰ সত্ৰ মহাসভাৰ কুসুম মহন্তদেৱ আহিছিলে সম্পাদক প্ৰধান তাৰপিছত কৃষ্ণ গোস্বামী বৰগীতৰ শিল্পী তেওঁ আহিছিলে ৰুঞ্জুমণি শইকীয়া আহিছিলে গতিকে এনেদৰে কেইবাজনো ব্যক্তি গোটেইকেইজনে তেওঁৰ শলাগ লৈছে গতিকে আমি সেইখিনি ক্ষেত্ৰত আমি কেতিয়াও মানে যাৰ যি স্থান সেই স্থানত যোগ্য স্থানক যোগ্য ব্যক্তিক সন্মান দিব লাগে মই ব্যক্তিগতভাৱে ভাবোঁ গতিকে সেইকাৰণে আমি ৰত্ন ওজা সনাতন কলাপীঠৰ পৰা ভাবিছোঁ যে এইবাৰ সত্ৰ মহাসভাই নৃত্যাচাৰ্য উপাধি দিছে আজি কিছুদিন আগতে বোলো সেই সময়তে তেওঁৰ জন্মদিনটো আজি পৰিছে আমিও জন্মদিনত তেওঁক আমি এটা আদৰণি জনাওঁ শুভাশীষ জনাওঁ ওলগ জনাওঁ আৰু সেইটোৰ কাৰণে এই অনুষ্ঠানটো ঠিক আছে ধন্যবাদ মল্লিকা কণ্ডলী বাইদেউ আছে আজি গোবিন্দ শইকীয়া ছাৰ সত্ৰীয়া সংস্কৃতিক শুদ্ধ ব্যাকৰণেৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বা বহু শিল্পী ইভেন বহু গুৰু সৃষ্টিৰ ক্ষেত্ৰতে ভূমিকা আছে তেওঁ সৃষ্টি কৰা নিৰ্মাণ কৰা শিল্পী আজি বহু ওপৰলৈকে গৈছে আমাৰ বাবে ভাল খবৰ গতিকে তেওঁৰ এনেকুৱা শুভ দিনত আপোনালোকে এগৰাকী বিশিষ্ট শিল্পীয়ে নিশ্চয় এষাৰ ক'ব আজি খুব ভাল লাগিছে ৰত্ন ওজা সনাতন কলাপীঠে শ্ৰীযুত গুৰু গোবিন্দ শইকীয়াদেৱৰ জন্মদিন উদযাপন কৰিছে মই এটা কথা ভাবোঁ
যে আচলতে এজন শিল্পীয়ে হওক বা সাহিত্যিকেই হওক গুণী ব্যক্তি এগৰাকীক আচলতে জীৱিত কালতেই এনেধৰণৰ সন্মান জনাব লাগে কাৰণ তেওঁলোকৰ যিটো অৱদান সেই অৱদানে অসমীয়া জাতিক সমৃদ্ধ কৰে ঋদ্ধ কৰিছে ঠিক তেনেদৰে আজি যিজনা গোবিন্দ শইকীয়া ছাৰৰ বিশিষ্ট গোবিন্দ শইকীয়া ছাৰৰ সত্ৰীয়া নৃত্যৰ যি আমি পুৰোধা ব্যক্তি বুলি ক'ব পাৰোঁ তেখেতে সত্ৰীয়া নৃত্যৰ তাত্ত্বিক আৰু প্ৰায়োগিক দুয়োটা দিশতেই যথেষ্ট অৱদান যোগাইছে সত্ৰীয়া নৃত্যক সমৃদ্ধ কৰিছে দেশে বিদেশে তেখেতে প্ৰচাৰ কৰিছে গতিকে তেনে এজনা গুৰুৰ এই গুণৰাজিক আজি সকলোৱে সুন্দৰভাৱে উপস্থাপন কৰিছে তেখেতক সন্মান জনাইছে গতিকে মই ভাবোঁ এইটো এটা বৰ ডাঙৰ কথা আৰু মই নিজৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ তেওঁৰ এই শুভ দিনত কাৰণ ইমান শুভ দিনতেই তেনেকুৱা এজন শিল্পীৰ জন্ম হৈছিলে আৰু মই আশা কৰিম যে ভৱিষ্যতেও যাতে তেনেধৰণে সন্মান দিয়ে গুণীসকলক আৰু খুব ভাল লাগিছে আজি এইদৰে উদযাপিত হোৱাৰ কাৰণে মানে কাৰণ আমি জানো যে আমি গুৰুক লৈ বিভিন্ন ধৰণৰ শ্লোক আছে হয়নে আমি সকলোৱে জানো গুৰু ব্ৰহ্মা গুৰু বিষ্ণু তাৰে পিছৰ দুটা লাইন মোক খুব মানে হেৰি কৰে উজ্জীৱিত হওঁ মই যে তাত কৈছে যে গুৰু এজন এনেকুৱা হ'ব লাগে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ অজ্ঞান তিমিৰন্ধস্য জ্ঞানঞ্জেন শলাকয়া চক্ষুৰুন্মিলিতং য়েন তস্मै শ্ৰী গুৰুৱে নমঃ গতিকে এই যে চকুৰ আন্ধাৰ অতৰাই এজন গুৰুৱে যেনেকৈ এজন শিক্ষাৰ্থীক আগুৱাই নিয়ে জ্ঞানৰ চকু মেল খুৱায় তেনেকৈ গোবিন্দ শইকীয়া ছাৰেও নৃত্যৰ মাজেৰে এই সুন্দৰ আমাৰ পৰম্পৰাক জীৱন্ত পৰম্পৰাক আগুৱাই লৈ গৈছে জ্ঞানৰ চকু দিছে নৃত্যৰ চকু গতিকে মই ভাবোঁ এটা বৰ ডাঙৰ কথা গতিকে মই পুনৰ তেওঁ যাতে সুস্বাস্থ্য থাকে গুৰুজনাৰ ওচৰত মই সেয়া কামনা কৰিছোঁ সেৱা জনাইছোঁ আৰু ভগৱন্তকো প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতে আৰু অৱদান দিব পাৰে ৰত্নজা সনাতন কবি জুহিমন দাস বা ৰমেন দাস ডাঙৰীয়াই তেওঁৰ জন্মদিন উদযাপনেই হওক বা যিখিনি এটা ভূমিকা পালন ৰত্নজা সনাতন কলাপীঠকো নিশ্চয় আপুনি কিবা আশীৰ্বাদ হৈছে কিবা এইটো খুব ডাঙৰ কথা মই অলপ আগতে কৈছিলোঁ যে আচলতে মানুহক জীৱন্ত কালতে তেখেতক সেই সন্মান যাচিব লাগে তেতিয়া আৰু উজ্জীৱিত হয় কাৰণ আমি অসমীয়া জাতিয়ে প্ৰায়ে পাহৰি যাওঁ মৃত্যুৰ পিছত আমি লাগে তেতিয়াও লাগে কিন্তু তথাপি জীৱন্ত কালত যেতিয়া এজন পায় তেওঁ দুগুণ উৎসাহ অনুভৱ কৰে কাৰণ মানুহ মাত্ৰেই আমি জানো মানুহ মাত্ৰেই আনৰ প্ৰশংসা মানে এটা সন্মান ভাল পায় মানুহে গতিকে সেই কলাপীঠে এই আদৰ্শটো দেখুৱাইছে গতিকে মই তেখেতসকলক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ ভৱিষ্যতেও যাতে গোবিন্দ শইকীয়া ছাৰক এনেকৈ জন্মদিনটো এটা বিশেষ দিন হিচাপে উদযাপন কৰে থেংক ইউ ৰঞ্জুমণি শইকীয়া বাইদেউ আছে আৰু আজি গোবিন্দ শইকীয়া ছাৰৰ এই জন্মদিনৰ পবিত্ৰ মুহূৰ্তত কেনেদৰে শুভেচ্ছা জ্ঞাপন কৰিম গোবিন্দ শইকীয়া ছাৰলৈ এই জন্মদিনত আমাৰ তৰফৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ এজন প্ৰকৃত সাধক সত্ৰীয়া সংস্কৃতিৰ গোটেই জীৱন তেওঁ সত্ৰীয়া সংস্কৃতি লৈয়ে কাম কৰি আহিছে বহুতো ছাত্ৰ ছাত্ৰীৰ ইতিমধ্যে তেওঁ জন্ম দিছে সত্ৰীয়া সংস্কৃতিৰ কাৰণে আৰু মই ভাবোঁ গোবিন্দ শইকীয়া ছাৰ অকল সত্ৰীয়া সংস্কৃতিৰ তাত্ত্বিক দিশটো নহয় ব্যৱহাৰিক দিশ তাত্ত্বিক দিশ দুয়োটাৰ দিশতে তেওঁ সমানে কাম কৰি গৈছে গতিকে আজিৰ এই দিনটোত তেওঁলৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আৰু বহুত তেওঁ নতুন প্ৰজন্মক জন্ম দিয়ে তেখেতৰ নেতৃত্বত লগতে ৰমেন দাস জুহিমন দাসৰ পৰিচালনা যিটো ৰত্নজা সনাতন কলাপীঠ তেওঁলোকে এই যে অনুষ্ঠান আয়োজন আপুনি এগৰাকী বিশিষ্ট শিল্পী হিচাপে ৰত্নজা সনাতন কলাপীঠৰ এই যে বিগত সময়ত পদক্ষেপবিলাক আপুনি কেনেকৈ দেখিছে ৰত্নজা সনাতন পীঠৰ কথা ক'বই নালাগে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে মই বহুতকেইটা অনুষ্ঠানত উপস্থিত থাকি নিজে ধন্য হৈছোঁ কাৰণ তেখেতসকলে ৰত্নজা দেৱ এটা অনুষ্ঠান সেই অনুষ্ঠানৰ যি মানে অনুষ্ঠানৰ মাধ্যমেদি তেওঁলোকে যেনেধৰণে আমাৰ নতুন প্ৰজন্মক এটা মাধ্যমলৈ লৈ গৈছে গতিকে এই জুহিমনে আজি তেখেতৰ গুৰু গোবিন্দ শইকীয়া তেখেতৰ গুৰুৰ প্ৰতি যিটো সন্মান জনাইছে বা তেখেতে ৰত্নজা খুৰাৰ জন্মদিনটো এটা সুন্দৰকৈ পাতিছে মানে হেৰিয়াৰ সময়ত আমাৰ যেতিয়া শংকৰ জন্মোৎসৱ হয় বিভিন্ন ধৰণৰ উৎসৱসমূহ হয় সেই উৎসৱসমূহতো এই অনুষ্ঠানটোৱে মানে এটা সুন্দৰ অনুষ্ঠান
মানে পাতি পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক এটা মঞ্চ দিছে। ই আমাৰ কাৰণে বহুত ডাঙৰ কথা, কাৰণ মঞ্চ এখন পোৱাটো আমাৰ শিল্পীসকলৰ কাৰণে এটা বহুত ডাঙৰ কথা। গতিকে তেখেতসকলে প্ৰত্যেকজন শিল্পীক এখন এখন মঞ্চ দি আহিছে। পোনপ্ৰথমে মই আজি যিহেতু মোৰ গুৰু শ্ৰদ্ধাৰ গোবিন্দ শইকীয়া বৰবায়ন ছাৰৰ জন্মদিন, সেয়ে মই তেওঁক পোনপ্ৰথমে মই জন্মদিনৰ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। ছাৰে এনেদৰে আকৌ ভাল কামবোৰ কৰি যাওক আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আজি এই অনুষ্ঠানটি ৰত্ন ওজা সনাপীঠ কলাকেন্দ্ৰৰ পৰা অনুষ্ঠিত কৰিছিলে। তেওঁলোককো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে এনেদৰে নিমন্ত্ৰণ কৰি আচলতে নাচাৰ এটা সুযোগ দিলে, মোক মঞ্চখন দিলে, তাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষ ক'বলগীয়া একো নাই, এই মই কৈছোঁ ছাৰে এনেদৰে সদায় আগবাঢ়ি যাওক, আমাকো তেনেদৰে আশীৰ্বাদ আপোনালোকে আগবঢ়াই থাকিব, সেয়ে মোৰ আচলতে আমি খুবেই ভাল পাইছোঁ, খুবেই আনন্দিত হৈছোঁ আজি তেখেত ছাৰৰ আৰু আজি জন্মদিনত উপস্থিত হ'বলৈ পাই। মই পোনপ্ৰথমে গোবিন্দ শইকীয়া ছাৰলৈ মই উপজা দিনৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। গোবিন্দ শইকীয়া ছাৰক আমি আচলতে খুব ওচৰৰ পৰাই পাইছোঁ, যিহেতুকে ছাৰৰ ঘৰৰ ওচৰতে ময়ো থাকোঁ। তেখেতক আমি সদায় এই গীত মাতৰ লগত বা ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা দেখা পাওঁ। আৰু ময়ো সত্ৰীয়া গীত মাতত মই বহুতো কেছেটতে গাইছোঁ। ৰামকৃষ্ণ তালুকদাৰৰ বহুতখিনি গীতেই মই গাই থৈছোঁ। গতিকে মই সত্ৰীয়া গীত বা সত্ৰীয়া নৃত্য বা সত্ৰীয়া গীততো মই বহুত মানে জড়িত হৈ থাকোঁৱেই প্ৰায়। আৰু গোটেইখিনি সত্ৰীয়াখিনি গৰিমা হাজৰিকা বাইদেউ নাই যদিও আজি তেখেতৰ মই গীতখিনিতো গাইছিলোঁ, আৰু বাকী মল্লিকা বাইদেউতো আছিলে আজিলৈ, তেখেতৰো এই নৃত্যত ময়ো কণ্ঠদান কৰিছিলোঁ। গতিকে মই সত্ৰীয়া নৃত্যৰ লগত মই বহুতভাৱে জড়িত হৈ থাকোঁ আৰু ভাল লাগে। আপুনি এগৰাকী লোকগীতৰ অতি বিশিষ্ট আমাৰ মৰমৰ শিল্পী, এনেকুৱা এটা শুভ দিনত আপোনাৰ সেই জনপ্ৰিয় গীত চুটি হালকি বা অকণমান কি আছিলে আৰু এটা গীত ফুলেশ্বৰী, ছাৰৰ এইটো আমাৰ বাবে নহয়, ছাৰক ছাৰে ভাল পায়, যথেষ্ট ভাল পায়। গতিকে ছাৰৰ এটা এই জনপ্ৰিয় মানে যিটো মোৰ গীত জনপ্ৰিয় হৈছে ফুলেশ্বৰী গীতটো, ছাৰে অকণমান মোকে কৈছিলে বোলে তুমি অকণমান ছাৰৰ উপহাৰ হিচাপে, গতিকে মই সেই গীতে অকণমান ফুলেশ্বৰী বুকুৰে লগৰী কেনকে যাওঁ ঘূৰি গাঁৱৰ মায়া এৰি, কেনকে যাওঁ ঘূৰি ঘৰৰ মায়া এৰি, বুকুতে অগৰি জালিহে ফুলেশ্বৰী বুকুৰে লগৰী। মাত ভাঙি আছে, চৰ্দি কাহ হৈ আছে। লোকগীতৰ কেনেকৈ যাত্ৰাটো বৰ্তমান কিটো পৰ্যায়ত আছে আৰু নেক্সট কিবা বিশেষ কাম? লোকগীতৰ পৰ্যায় মানে এতিয়াতো লোকগীতৰ লগত আমি যদিও জড়িত হৈ আছোঁ, যদিও ল'ৰা ছোৱালীখিনি এতিয়া মই যথেষ্ট আগবাঢ়ি যোৱাটো মই বিচাৰোঁ। আৰু বিভিন্ন ঠাইত মই কৰ্মশালা কৰিছোঁ, কিন্তু দেখা পাইছোঁ যে আজিকালি নতুন প্ৰজন্মই তাৰমানে যিহেতুকে আগতে লোকসংগীতৰ প্ৰতি যিটো মানে অৱহেলা কৰিছে, কিন্তু এতিয়া মানে আগবাঢ়ি অহাটো মই দেখা পাইছোঁ। আৰু সেইকাৰণে বিভিন্ন ঠাইত কৰ্মশালাও কৰিছোঁ। আৰু কৰ্মশালা কৰাত মানে লগ পাইছোঁ প্ৰত্যেকজন মানে উঠি অহা নতুন প্ৰজন্ম মানে খুব আগ্ৰহেৰে আগবাঢ়ি আহে, আৰু মোৰো যথেষ্ট ভাল লাগে শিকাই বুজাই। গতিকে মই ভাবোঁ যে লোকসংগীতৰ যিটো আমাৰ গীত মাতবোৰ সেইবিলাক হয়তো যথেষ্টফালে আগবাঢ়ি যাব বুলি ভাবোঁ। হয়, শুভেচ্ছা থাকিল আৰু নতুন নতুন কামেৰে আমাক আহ্লাদিত কৰি যাম। হয় হয়, নিশ্চয় নিশ্চয়। অকলশৰীয়া কষ্ট নহয়, ছাত্ৰীসকলৰো আৰু অভিভাৱকসকলৰো কষ্ট তাতে সোমাই আছে। ইমান কম দিনতে আচলতে দৈনিকে ক্লাছত সেইখিনি ৰিহাৰ্চেল কৰিয়ে থকা হয়, সেয়েহে মই মানে ইমান চিন্তা কৰা নাই যে মঞ্চত তেওঁলোকে পৰিৱেশন কৰিব পাৰিব নে নোৱাৰিব। দুদিনতে আমি সেইকাৰণে প্ৰেক্টিছ কৰি ধুনীয়াকৈ মঞ্চত ইমান তেওঁলোকে নাচিছে, সেইবাবে ময়ো বহুত প্ৰাউড ফিল কৰিছোঁ। কেনেকুৱা লাগিলে? ভাল লাগিলে। কেনেকুৱা লাগিলে? ভাল লাগিল। তুমি কি ক'বা? মেমে বহুত কম দিনতে আমাক ভালদৰে শিকাইছে, আৰু অভিভাৱক আছে
অঁ ভাল লাগিছে, আমাৰ খুবেই ভাল লাগিছে আৰু জুহি মনৰ কষ্ট বুলি ক'ব লাগিব। আমি ঘৰত একোৱেই হেৰি নকৰোঁ, চব তাইৰ ওপৰতে আৰু ভাল লাগিছে এনেকৈ। কি ক'ব? হয়, নমস্কাৰ। আজি আমাৰ নৃত্যগুৰু নৃত্যাচাৰ্য গুৰু গোবিন্দ শইকীয়া ছাৰৰ আজি এই জন্মদিনত তেখেতলৈ বহুত হীৰা ভৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। লগতে মোৰ বান্ধৱী জুহিমনে আজি এই সুন্দৰ অনুষ্ঠানটোত মোক এই সুযোগটি দিয়াৰ বাবে ভায়লিন প্ৰদৰ্শন কৰিলোঁ। এই সুযোগটি দিয়াৰ বাবে মোক তেখেতলৈ বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কোন গৰাকী? 3 নম্বৰ গৰাকী নেকি?